নমস্কাৰ ক্ৰাইম চাৰ্চ নিউজত সকলোকে স্বাগতম জনাইছোঁ। দেশখনত কৰোনা সন্ত্ৰাস মাৰ নোযোৱাতেই আমফানৰ তাণ্ডৱ চলিছে দেশখনত। আজি গোৱালপাৰা জিলা লক্ষীপুৰ আগিয়া 12 নং ৰাজ্যিক ঘাইপথ যোৱা 4 দিনৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত উটিয়াই লৈ যায় 2 পুলিয়াৰ কালভাৰ্ট। উক্ত ঠাইত পূৰ্বতে দলং আছিল যদিও ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিত ৰাইজক অন্ধকাৰত ৰাখি কাম সম্পূৰ্ণ কৰে। আনফালে লক্ষীপুৰ পৌৰসভাৰ অকৰ্মণ্যতাত চহৰখনত প্ৰত্যেক বছৰে এজাক বৰষুণতে কৃত্ৰিম বানত পৰিণত হৈ যায়। অভিযোগ অনুসৰি লক্ষীপুৰ টাউন হাই স্কুল কৰ্তৃপক্ষই বহু বছৰৰ পৰাই অভিযোগ দি আহিছে পৌৰসভাক স্কুলখনৰ পৰা পানী ওলোৱাৰ উপযুক্ত ব্যৱস্থা লোৱাৰ বাবে, কিন্তু পৌৰসভাই কোনো কাণসাৰ নিদি স্কুলখনৰ সন্মুখত থকা কেলপাৰখন বন্ধ কৰি দিয়ে। ফলত চহৰখনৰ স্বাস্থ্যকেন্দ্ৰকে ধৰি স্কুল কলেজ ৰাজহুৱা খেলপথাৰ সম্পূৰ্ণৰূপে পানীত উপঙি থাকে। আপোনালোকে চাই থাকক ক্ৰাইম চাৰ্চ নিউজ গোৱালপাৰা অসম।